আমি আজি গয়বাৰী ব্লকৰ আন্ধাৰত আমাৰ যুৱ বিপিএফ BSU আৰু উইমেন বিপিএফৰ ৱৰ্কাৰ্ছ মিট হৈছে আৰু ইয়াত আমি আমাৰ ৱৰ্কাৰ্ছ লগত আলোচনা কৰিছোঁ আৰু ইয়াতে এই গয়বাৰী সমষ্টিৰ বিভিন্ন মাইনগুইন ব্যক্তিসকলে UPPL দল আৰু অন্যান্য দল তেওঁলোকে এৰিখিনিত আমাৰ বিপিএফক যোগদান কৰিছে। আমি তেওঁলোকক আমি ৱেলকাম কৰিছোঁ। আজি অকল গয়বাৰী সমষ্টি নহয়, সমগ্ৰ BTCতে বাই বাই UPPL, বাই বাই প্ৰমোদ বড়ো, ৱেলকাম BPF বুলি এটা শ্লোগান চলি আছে। কাৰণ লাষ্ট 2020ত পৰিৱৰ্তন নামত প্ৰমোদ বড়োসকলে যি প্ৰতিশ্ৰুতি দিলে আৰু ইয়াৰ 5 বছৰৰ ৰাইজসকলে একো নাপালে। ইয়াৰ কাৰণে BTC অঞ্চলৰ ৰাইজসকলে প্ৰমোদ বড়োক চাৰাইখিনিত তেওঁলোকে কৈ আছে যে প্ৰমোদ বড়ো হাটাও BTC বাচাও আৰু পুনৰ হাগ্ৰামা মহিলাৰী শাসনত আনিব লাগে বুলি। কাৰণ তেওঁলোকে তাত প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি দিলে। আপোনালোকে জানে লাষ্ট 2020 চনত প্ৰমোদ বড়োৱে UPPLে কৈছিল যে BTC অঞ্চলত কষ্ট কৰি থকা দিনে নিশাই জাৰ্নালিষ্টসকলক জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি টকা BTCৰ জাৰ্নালিষ্টসকলক দিয়া কথা আছিল। কিন্তু আজিলৈকে BTC অঞ্চলত দিনে নিশাই কষ্ট কৰি থকা জাৰ্নালিষ্টসকলে 10 কোটি জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত এটকাও পইচা নাপালে। যিসকলে টিচাৰ হওক, কণ্ট্ৰেক্টৰ হওক, বিজনেছমেন হওক, তেওঁলোকে পৰিৱৰ্তন পাম বুলি ভাবিছিল, কিন্তু অকল খালী বৰ্তন পালে। ইয়াৰ কাৰণে আমি কৈছোঁ ৰাইজসকলক ৰিয়েল পৰিৱৰ্তনটো আমি BPFে দিম। হাগ্ৰামা মহিলাৰীক পুনৰ শাসনত আনিব লাগে। আৰু আজি আমি গয়বাৰীৰ পৰা সন্মানীয় প্ৰমোদ বড়োক চেলেঞ্জ কৰিছোঁ। সন্মানীয় প্ৰমোদ বড়োক চেলেঞ্জ কৰিছোঁ আৰু UPPL দলক চেলেঞ্জ কৰিছোঁ। তেওঁলোকে যদি নিজকে শক্তিশালী যদি ভাবে, UPPLে যদি শক্তিশালী ভাবে, তেওঁলোকে কৈ লওক যে আগন্তুক 2025 BTC ইলেকশ্যনত তেওঁলোকে অকলশৰীয়া ইলেকশ্যন খেলিব। কাৰণ প্ৰমোদ বড়োৱে জানে, UPPLৰ নেতাসকলে জানে, তেওঁলোকে অকলে ইলেকশ্যন খেলিবলৈ তেওঁলোকৰ সাহসে নাই। তেওঁলোকে জানে যে ইলেকশ্যন খেলিলে তেওঁলোকে হাৰিব। আজি আমি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে BPFৰ নেতাসকলে কৈ আছে যে আমি অকলশৰীয়াকৈ ইলেকশ্যন খেলিম। কাৰণ আমি জানো গ্ৰাছৰুট লেভেলত আমাৰ ৱৰ্কাৰ্ছসকলে দিনে নিশাই ৰাইজৰ হৈ কাম কৰি আছে। UPPL সকলে অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'বই নোৱাৰে, যে তেওঁলোকৰ সাহস নাই আৰু তেওঁলোকে হাৰিব বুলি এইটো গম পায়। ইয়াৰ কাৰণে তেওঁলোকে অকলে ইলেকশ্যন খেলিম বুলি ক'ব নোৱাৰে। আৰু যদি প্ৰমোদ বড়োৱে নিজকে যদি সংগ্ৰামী নেতা আৰু নিজকে যদি পলিটিকেল লিডাৰ আৰু নিজকে যদি BTCৰ জনপ্ৰিয় নেতা বুলি ভাবি লয়, তেনেহ'লে কৈ লওক যে তেওঁলোকে অকলে ইলেকশ্যন খেলিব হাগ্ৰামা মহিলাৰ ছাৰৰ নিচিনা। আৰু এই দলৰ সকলো নেতা আৰু যিসকলে এপ্লাই কৰিছে, চাৰিগৰাকীয়ে এতিয়ালৈকে এপ্লাই কৰিছে, তেওঁলোকে চব মানে ফিট। প্ৰমোদ বড়োৰ লগত যুঁজিবৰ কাৰণে তেওঁলোকে ফিট। কাৰণ প্ৰমোদ বড়োক গয়বাৰী সমষ্টিত নালাগে। তেওঁ একটা মিছা প্ৰতিশ্ৰুতি দিয়া আৰু গয়বাৰীবাসীয়ে সদায় বদনাম হৈ থাকে প্ৰমোদ বড়োক লৈ, যে তেওঁ যে মিছলীয়া। আমি কৈছোঁ ভাৰতবৰ্ষৰ আটাইতকৈ কৰাপ্টেড পাৰ্চন হ'ল প্ৰমোদ বড়ো। ভাৰতবৰ্ষৰ আটাইতকৈ মিছা কথা কোৱা হ'ল প্ৰমোদ বড়ো। ভাৰতবৰ্ষত আটাইতকৈ তেওঁৱে ফেলাৰ লিডাৰ বুলি আমি কৈ আছে। আৰু গয়বাৰীবাসীসকলে প্ৰমোদ বড়োক লৈ সদায় চৰম কৰে, লাজ কৰে। এনেকুৱা মিছলীয়া কথা তেওঁৱে কৈছিলে এপছুৰ সভাপতি থকা টাইমত। কোনো দিন সি ইলেকশ্যন নিখেলিম, MLA মন্ত্ৰী হোৱা তেওঁৰ সিদ্ধান্ত নাই বুলি কৈছিলে, কিন্তু সি ইলেকশ্যন খেলিলে। তেওঁ কৈছিলে BTR চুক্তিটো আখৰে পাৰল নহ'ল, আখৰে যদি ইমপ্লিমেণ্ট নহয় তেওঁ ছুইচাইড কৰিম বুলি কৈছিলে। এইবোৰ কথাটো কৈ ল'ব লাগে নেকি? কোনোদিন ইলেকশ্যন নিখেলিম এইটো ক'ব লাগে নেকি? আখৰে পালন নহ'লে ছুইচাইড কৰিম এইটো ক'ব লাগে নেকি? যাৰ মেণ্টেলটো ভাল নহয় তেওঁলোকে ছুইচাইডৰ নাম লয়। সেইকাৰণে আমি ভাবোঁ যে গয়বাৰীৰ ৰাইজসকলে প্ৰমোদ বড়োক লৈ চৰম কৰে। ইয়াৰ কাৰণে গয়বাৰীৰ ৰাইজসকলে সিদ্ধান্ত ল'লে আৰু আমাৰ BPFৰ যি 4গৰাকীয়ে এপ্লাই কৰিছে কেণ্ডিডেট, তেওঁলোকে 4গৰাকীও চব ফিট বুলি মই ভাবোঁ প্ৰমোদ বড়োৰ লগত যুঁজিবৰ কাৰণে। যে ৰাইজসকলে সিদ্ধান্ত ল'লে, মই গয়বাৰীৰ ৰাইজসকলক ধন্যবাদ যাচিছোঁ যে আপোনালোকে 2025ত BPFক ভোট দিম বুলি আপোনালোকে যি প্ৰতিশ্ৰুতি লৈছে এইটো ভাল খবৰ। আৰু আমি জনগণৰ হৈ কাম কৰিম। আমি কৈছোঁ যিসকলে নিবনুৱা যি সমস্যা, যি আমাৰ ইউথ, তেওঁলোকৰ ভালৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে চৰকাৰ অহা পাছত বছৰত 100 কোটি টকা ব্যৱহাৰ কৰিম বুলি কৈছে। মেট্ৰিকৰ আৰু হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড হোৱাক তেওঁলোকক আমি BTC টপ 10 আমি বাছনি কৰিম। ছেল্ফ হেল্প গ্ৰুপক প্ৰমোদ বড়োৰ নিচিনা আমি মিছা প্ৰতিশ্ৰুতি নিদিওঁ। আমি ছেল্ফ হেল্প গ্ৰুপক বছৰত BPF চৰকাৰ আহিলে 40 কোটি টকা পইচা অলৰেডি বাজেট লৈছে। আৰু যিসকলে মাছ বিক্ৰী কৰে, যিসকলে হাজিৰা কৰে BPL, তেওঁলোকক বছৰত 50 কোটি টকা আমি BPF চৰকাৰ অহা পাছত তেওঁলোকক প্ৰত্যেকজনক IBSৰ নামত 5,000 পইচা দিম বুলি কৈছে। কাৰণ ৰিয়েল পৰিৱৰ্তনটো আমি BPFে আনিম। সেইকাৰণে জনগণৰ হৈ কাম কৰিম। এই 5 বছৰত প্ৰমোদ বড়োৱে না জাৰ্নালিষ্টসকলৰ কাৰণে কাম কৰিব পাৰিছে, না শিক্ষকসকলৰ তেওঁলোকৰ বেঞ্চাৰ স্কুলটো প্ৰভিন্সিয়েলাইজ কৰিব পাৰিছে, না তেওঁলোকে মাটি পাট্টা দিব পাৰিছে।
সেইকাৰণে জনগণে বুজি পাইছে এতিয়া বাই বাই UPPL বাই বাই প্ৰমোদ বড়ো ৱেলকাম হাগ্ৰামা মহিলাৰী ছাৰ আৰু ৱেলকাম BPF পাৰ্টি বুলি আজিও গৈবাৰী সমষ্টিত মাইনো গণ্য ব্যক্তিসকলে আমাৰ BPF দলত যোগদান কৰিছে তেওঁলোকক আমি আদৰি লৈছোঁ